নমস্কাৰ বন্ধুসকল, আপোনালোকে যিকোনো অফিচত কাম কৰিলে, অফিচিয়েল জব কৰিলে আপোনালোকক এটা বস্তু জানিব লাগিব, সেইটো হৈছে মাইক্ৰ'ছফ্ট অফিচ। এতিয়া মাইক্ৰ'ছফ্ট অফিচৰ বেছিক বস্তু আজি আমি আৰম্ভ কৰিম। গতিকে চাওঁ আহক মাইক্ৰ'ছফ্ট অফিচটো আমি কেনেকৈ অপেন কৰিব পাৰোঁ। যদি মাইক্ৰ'ছফ্ট অফিচ আপোনালোকে ৱৰ্ড ডকুমেণ্ট এটা আমি ৱৰ্ডেৰে আৰম্ভ কৰিম। ৱৰ্ডৰ বাহিৰৰ বহুত বস্তু আছে, তাত এক্সেল আছে, বৰ ইম্পৰ্টেণ্ট বস্তু এটা। কিন্তু মাইক্ৰ'ছফ্ট ৱৰ্ডে আৰম্ভ কৰোঁ। মাইক্ৰ'ছফ্ট ৱৰ্ডটো এখন লেটাৰ লিখিবলৈ, এপ্লিকেশ্যন লিখিবলৈ এই বস্তুটো খুবেই ব্যৱহাৰ হয়। সকলো অফিচতে এই বস্তুটো ৱৰ্ডটো ব্যৱহাৰ হয়। এতিয়া ৱৰ্ডটো আমি অপেন কৰিবলৈ ষ্টাৰ্ট বাটনত যাব লাগিব। গৈ আমি মাইক্ৰ'ছফ্ট অফিচৰ ভিতৰত নাইবা তাৰ বাহিৰত থকা ৱৰ্ড এইটো এতিয়া 2016ৰ লেটেষ্ট নতুন ভাৰ্চনৰ ভিতৰত 2016 এটা হয়। ইয়াত ক্লিক কৰিলে মাইক্ৰ'ছফ্ট অফিচ খোল খাই যাব। আৰু আমি এতিয়া ব্লেংক ডকুমেণ্ট এটা লৈ ল'লোঁ। লৈ লোৱাৰ পিছত এতিয়া ৱৰ্ড এটা খোল খাই গ'ল। ইয়াত আমি কি কৰিব পাৰোঁ, আমি ইয়াত টাইপ কৰিব পাৰোঁ। টাইপ কৰিলে আখৰবিলাক টাইপ হ'ব। এতিয়া ৱৰ্ডত আমি পেইণ্টৰ নিচিনাকৈ ইয়াত টাইটেল বাৰ থাকে। এই টাইটেল বাৰটোত তাৰ নিচিনাকৈ কুইক এক্সেছ বাৰ থাকে। ইয়াত কাষ্টমাইজ কুইক এক্সেছ টুল বাৰ থাকে। আৰু ইয়াতে তাৰ নিচিনাকৈ পেইণ্টৰ নিচিনাকৈ নিউ, অপেন এইবিলাক বিলো দা ৰিবন, এইখিনি একেলগে ৰিবন বুলি কোৱা হয়। এই ৰিবনটোৰ তলত এইটো টাইটেল বাৰটো আহি গ'ল। আৰু এতিয়া আমি ইয়াত ক্লিক কৰি আকৌ আমি দা ৰিবন কৰি আগৰ নিচিনাকৈ নিব পাৰোঁ। তেনেকুৱাকৈ এই বস্তুখিনি ইয়াতো থাকে। আৰু তাৰ পিছত আহিলে পেষ্ট। ইয়াতে পেষ্টটো তেনেকুৱাই হয়, এই পেইণ্টৰ নিচিনাই। আৰু ইয়াত আমি আগৰ পৰা কপি কৰা বস্তু ইয়াতে পেষ্ট কৰিব পাৰোঁ স্পেচিয়েল হিচাপে। আৰু ডিফল্ট পেষ্ট হিচাপে আমি ইয়াতে টেক্সট অনলি পেষ্ট কৰিব পাৰোঁ। ইয়াতে মাৰ্জ ফৰ্মেটিং এনেকুৱা কিছুমান বস্তুতে ফৰ্মেটিং থাকিলে সেইটো পেষ্ট কৰিব পাৰোঁ। চ'ৰ্চটো আমি য'ৰ পৰা কপি কৰিছিলোঁ তাত যেনেকুৱা আছিলে তেনেকুৱাকৈ আমি কপি কৰিব পাৰোঁ। আৰু ইয়াতে আমি যদি কিবা থিম থাকে আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ। এনেকৈ নাইবা নৰ্মেল আমি পেষ্ট কৰিলে নৰ্মেল পেষ্টটো আমি কৰিব পাৰোঁ। এইটো আগতে CV বনোৱাখনৰ পৰা এইটো কপি হৈ আছিল, এইটো ইয়াত পেষ্ট হৈ গ'ল। তেনেকুৱাকৈ আমি নতুনকৈ কিবা এটা লিখি ল'ব পাৰোঁ। মাই নেম ইজ সৌৰভ। এইটো ইয়াতে বোল্ড আমি চিলেক্ট কৰি ল'ব লাগিব। এইটো আগতে চিলেক্ট হৈ আছিলে, এতিয়া আমি বোল্ডটো গুচাই দিব পাৰোঁ। আৰু আমি আণ্ডাৰলাইনটো গুচাই দিব পাৰোঁ। আৰু ইয়াত আমি কি কৰিব পাৰোঁ, মাইটো ইচ্ছা কৰিলে আমি কাট কৰিব পাৰোঁ। ইফালে নি আমি পেষ্ট কৰিব পাৰোঁ, নতুবা আমি নেমটো কপি কৰিব পাৰোঁ, ইয়াতে পেষ্ট কৰিব পাৰোঁ। আৰু এইখিনি একেবাৰে ক্লিপবোৰ্ড বুলি কোৱা হয়। আৰু এই বস্তুখিনি আমি ফৰ্মেট প্ৰিণ্টাৰ কৰি আমি বেলেগ এটা যদি লিখোঁ ইয়াতে টেষ্ট, এই টেষ্টটো আমি বোল্ড কৰি দিলোঁ। এতিয়া আমি টেষ্টটো বোল্ডটো গুচাব লাগে। তেতিয়া নাইবা আমি টেষ্টটোৰ যিটো কেপিটেল বোল্ডত আছে সেই বোল্ডটো আমি চিলেক্ট কৰি আমি টেষ্টটো কপি নকৰোঁ, আমি ফৰ্মেট প্ৰিণ্টাৰ। তেতিয়া টেষ্টৰ যিটো বোল্ড ইয়াৰ কেৰেক্টাৰ হয় সেইটো কপি হ'ব। আমি নেমটোত এই ব্ৰাছডাল দেখালে আমি নেমটোত বোল্ড কৰি দিব পাৰিম। ঠিক তেনেদৰে আমি এই নেমটো আমি যদি ফৰ্মেট প্ৰিণ্টাৰ কৰোঁ আৰু ইয়াতে টেষ্টটো আমি বোল্ডটো গুচাই দিব পাৰোঁ। এই ক্লিপবোৰ্ডৰ বাটনকেইটাই এনেকৈ কাম কৰে। আশা কৰোঁ এই বেছিক মাইক্ৰ'ছফ্ট অফিচৰ বেছিক এই ৱৰ্ডৰ এই আৰম্ভণি যিটো ভিডিঅ' এই ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ইয়াৰ